Hi, hello, namaskar guys and welcome back to my YouTube channel. So guys, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিও এটি আগবঢ়াইছো। তো ভিডিওটো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো। তো গাইস আজিৰ ভিডিওটো কি হ'বলৈ গৈ আছে আপোনালোকে হয়তো থাম্বনেলখন চাই ধৰিব পাৰিছে। তো ভিডিওটো আৰম্ভ কৰো বলক। তো গাইস এনেদৰে পলুবোৰ ৰখা হৈছে, এয়া চাঙলি ৰখা হৈছে, এনেদৰে অলমাই এৰাপাত দিয়া হৈছে। প্ৰথম অৱস্থাৰখিনি লোৱা নহল বাৰু বিশেষ অসুবিধাৰ কাৰণে, সেইবাবে যিখিনি আগত প্ৰথম অৱস্থাৰ ভিডিওখিনি লৈছিলোঁ সেইখিনি ডিলিট হৈ গৈছে, সেইবাবে প্ৰথমৰ পৰা গোটেইখিনি দেখাব নোৱাৰিলোঁ। এইখিনি হ'ল দ্বিতীয় চাল কটাৰ পিছত বগা পৰাৰ পিছত এনেদৰে পাতবোৰ খাবলৈ ওলমাই দিয়া হৈছে। চাই থাকক কিমান ধুনীয়াকৈ খাই আছে, চাওক না গাইছ, বহুত ভাল লাগে চাই। দেখিছে তো গাইছ এনেকৈ মোৰ 18 দিন হৈ গ'ল। তো এতিয়া আৰু পাত খোৱা সময় দিব লাহেকৈ, পোকবোৰ পকিবলৈ আৰম্ভ কৰিছে লাহে লাহে। এতিয়া পোক পকাৰ পিছত আৰু পোকবোৰ উঠি যাব, তো পাত খোৱা কমাই দিব। তো ভিডিওটো চাই থাকক গাইছ। এয়া প্ৰথম পোক পকিছে, চাঙলিত তেনেদৰে ৰাখি থোৱা হৈছে। এয়া আৰু পকিছে, এয়া পূৰা লাৰি চালে গম পোৱা যায়, পূৰা ক্লিন হাগিমুটি চাফা হৈ যায়, চাফা কৰে। তাৰপিছত শুকান ঠাইলৈ জেগা বিচাৰি গতে তেনেদৰে লাৰিলে কি ধুনীয়া লাৰি, পূৰা ভাল লাগে, পূৰা চাফা হৈছে। এতিয়া চাওক গাইছ, পূৰা আৰু গাইছ পলুবিলাক পকিলে কেনেকৈ গম পোৱা যায়, পূৰা চাফা হাগিমুটি ক্লিন হয়। এনেকৈ লাৰি চালি এটা খচখচনি এটা শব্দ পোৱা যায় কাণৰ কাষত, তেনেকৈ লৈ চালে। তো গাইছ সিহঁতক শুকান পাতৰ জালি দিয়া হ'ল। এনেদৰে ইয়াত পলুখিনি ৰাখি দিম, 2-3 দিন 4 দিন পিছত সিহঁতে নিজৰ মানে ঘৰ বনোৱা কমপ্লিট হৈ যাব। তো এদিনৰ পিছতে কমপ্লিট হৈ সিহঁতৰ ঘৰ বনোৱা, 2-3 দিন পিছত সিহঁতক পাতৰ পৰা এৰিয়াই ৰখা হ'ব। তাৰপিছত এনেকৈ আমি সকলোৱে জানো যে এৰী পলুৰ পৰা এৰী সূতা কটা হয়, আৰু সূতা কটাৰ পিছত সূতা ওলোৱাৰ চাওক গাইছ, এনেকৈ ইয়াত 3-4-5 দিন পিছত এনেকৈ ইয়াৰ পৰা ওলাই অনা হ'ব।
এতিয়া লৈ আনি খুলি পেলাই এতিয়া ইয়াৰ পৰা পাতৰ পৰা গুচাই ল'ম। এনেকৈ এতিয়া 4-5 দিনৰ পিছত এনেকৈ উলিওৱা হৈছে। এতিয়া লাটাখিনি এনেকৈ মহৰ পৰা গুচাই পেলাই উঠাই পেলাই উলিয়াম। এনেকৈ লাটাখিনি গুচাই তাৰ পিছত সূতাৰ দৰে এনেকৈ মানে আলাই থোৱা হ'ব। আলাই থোৱাৰ পিছত 15-16 দিন পিছত এনেকৈ চকৰি ফুটিবলৈ আৰম্ভ কৰি দিয়ে। এয়া চাওক গাইছ, এয়া চকৰিটো ফুটি আছে, লাটাৰ পৰা এনেকৈ বাহিৰ হৈ আছে। তাৰপিছতে চকৰিবোৰ এনেকুৱা মতা মাইকী থাকে। মতাবোৰ সৰু চাইজৰ হয় আৰু মাইকীবোৰ ডাঙৰ চাইজৰ হয়। এয়া দেখিছে, আৰু কণী পাৰিবলৈ আৰম্ভ কৰিছে এদিন পিছতে। এয়া দেখিছে, সুস্থ সবল পখিলাই 200-250টালৈকে কণী পাৰে। তো গাইছ, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। তো আজিলৈ বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।